আমি আহি পালোহি শ্বিলঙৰ পুলিচ বজাৰত। বজাৰত সোমাই বোলো কিবাকিবি অলপ বজাৰ কৰি লওঁ। এয়া দেখিছেনে চিপচিপকৈ বৰষুণ দিয়ে আছে। আৰু আজি আমাৰ কপালখন ইমানেই বেয়া যে দেওবাৰ হ'ল, দোকান বজাৰ বন্ধ, মানে কেইখনমানে খোলা আছে। তাতে চাওঁগৈ আৰু কি কেনেকৈ পাওঁ। মানে বজাৰ খোলা নাই যদিও ইমানেই মানুহ ইয়াত। আমিও তাতে কিবাকিবি বজাৰ কৰি ল'লোঁ আৰু উভতি আহোঁতে এগৰাকী বাইদেৱে ৰাস্তাৰ কিনাৰতে এনেকৈ গোমধান পুৰি বিক্ৰী কৰি আছে, আমিও ল'লোঁ। আৰু বতৰটো ইমান ধুনীয়া, মানে খায়ো বহুত ধুনীয়া লাগিছে গোমধানকেইটা। ঘৰত হ'লে তেনেকৈ পুৰি দিলে নাখাওঁ আকৌ দেই। দেখি নোপোৱা এই পাবা সেইটো এখন দেখি নোপোৱা, সেইটো পাবা, সেইটোখন দেখি নোপোৱা। সেইটো পাবা আৰম্ভ নাই। এয়া আমি চেৰাপুঞ্জী চহৰা পাই গ'লোহি। তাতে এটা হোমষ্টে লৈ আমি ৰাতিটো কটালোঁ।